গুড মৰ্ণিং সকলোকে। ইমান ঠাণ্ডাৰ ভিতৰত শুই আছোঁ, কম্বলৰ ভিতৰত সোমাই আছোঁ। উঠিব মন যোৱা নাই, উঠিম আৰু এতিয়া লাহে ধীৰে। কি কৰিছ? এই লৈছ? অঁ, কি খাইছনো? কি খাইছ? আজেক কি খাইছ? হা? শুই উঠি আহিছোঁ। আজি ৰাতিপুৱাই আপোনালোকক মোৰ খেতি দেখাম, গতিকে ব'লক খেতিটো চাওঁগৈ। মোৰ দুইজনে কৰা খেতি বাৰু দুইজনে কৰিছোঁ। হওক, এইবোৰ হৈছে বডি কাৰণে একো জেং চেং দিয়া নাই, দিব লাগিব। আৰু এইবোৰ আলু হৈ আছে, সৰু অসমীয়া আলু। কিছুমান বিলাহী ইয়াত লাগিছে। এইকেইটা বিলাহী খোৱাকৈ নাই আৰু খাবলৈ। এইকেইটা বিলাহী কিছুমান আলু। আলু আৰু এই বেঙেনা হোৱাই নাই, সৰু হৈ আছে খালি। বেঙেনা গাজৰ দিছিলোঁ, গাজৰ এইবোৰ ওলোৱাই নাই, বনহে বেছি ওলাইছে। এই আমাৰ ফ্ৰেঞ্চবিন লাগি আছে। এইটো ফ্ৰেঞ্চবিন কি পাতিবলৈ আছে কোৱা? জাল সুধি অন্নপ্ৰসন্ন আচলতে তাৰপৰা সেইবিলাক কৰাৰ পিছতে তুমি খাব পাৰিবা। আগতে খাওঁ কৰিছিলে নহ'ব ন। কালি পৰহি আজি জগিছে, আগত তুমি খাওঁ কলাই নাই। কোনে পাতিব নিদিয়ে? জালটো মই পাতিম ঘৰত, মাক মাতি দিবা। তাৰপৰা মই বিষ হোৱাই নাই। কথা ডাঙৰ পোৱালি জন্ম দিছে। তুমি ছিঙি থাকা দেই, মই যাওঁ গা ধুংগে। পগলা হৈ যায় গোটেইটো। চাওঁ যে গা পা ধুই লওঁ। আমাৰ এজনে পূৰা ফ্ৰেঞ্চবিন কটাত ব্যস্ত। মই গা পা ধুই আপোনালোকক লগ পাই আছোঁ। তো প্ৰাৰ্থনা কৰিয়ে ডাইৰেক্ট আহিছোঁ বৌহঁতৰ ঘৰলৈ। বৌক বোলে বৌ কিবা প্ৰগ্ৰেম এটা চুলি বান্ধি দিব লাগে বোলে। তো আহি আছোঁ, বৌক চুলিটো খোপাটো বান্ধি দিওঁ। অ বৌ, হ'লনে? অঁ, কৰা। ভাত খাইছে নি? মাৰি দিছোঁ ওলাই আছে। আমাৰ মাক খোপা খোপা বান্ধি দিছে আৰু ৱাও, ইমান অকণমানি চুলিখিনি ইমান ডাঙৰ কৰি পেলালে নমা। ফুল চুল মাৰি দিলে একদম ধুনীয়া লাগি যাব। বৌক খোপা চোপা বান্ধি দিলোঁ, দি পিনে এতিয়া আহি আছোঁ ৰুমলৈ। আৰু আজি মানে বিশেষ এটা কাৰণৰ কাৰণে মই আজি ভিডিঅ' বনালোঁ। মানে মই এনেই ভিডিঅ' বনোৱা নহয়, বহুত কম বনাওঁ। মানে আজি হৈছে মোৰ জন্মদিন। আছানে নাই বাৰু? নাই, ক'বলৈ গ'ল হ'বলা। চাওঁতে একদম বুঢ়ী হ'বলৈ গৈ আছোঁ। একদম বুঢ়ী দিনলৈ খোজ দি গৈ আছোঁ। আৰু তো কি কৰিম আজি দিনটো দেখাই যাম আপোনালোকক। জেক কি হ'ল? অঁ, কি হ'ল জেক? কি
চিকেন কালাৰটো বেলেগ ধৰণৰ আহিছে ইয়াত দেখাটো বেলেগ ধৰণৰ সেইটো বেলেগ ধৰণৰ লাগিছে আমাৰ খানা তৈয়াৰ হৈ গ'ল আৰু এতিয়া আমি যাম এটা পিকনিক প্লেচ তো তাতে খামগৈ আমি গোটেইখিনি লৈ ল'ম আৰু এয়া গৈ আছোঁ আমি এতিয়া চাওঁ মইতো এইটো হাই দিয়া আকৌ হাই দিয়া এই আমাৰ চুমি কোৱা ক'লৈ গৈ আছোঁ কি কাৰণে গৈছোঁ কোৱা কাৰ বাৰ্থডে পূজা খুৰী ইমান ধুনীয়া পিকনিক খাই আছে চবেই ধুনীয়া পিকনিক আমি এই কেকটো ল'বা দেই চচমাটো এইটো লোৱা গিফ্টটো দিব লাগিব দিছে ভয় লাগি যায় ন সোনকালে wish কৰিলো wish Happy birthday to you Happy birthday to you Happy birthday dear Pooja Happy birthday to you কাক লগাব লাগে কাক লগাইছে হ'ব চবকে লগাব এই মুখৰ পৰা খাই দিম দেখা ayo তোমাৰ লোৱা কোৱা কাহানিবা পালক নাহানিবা হা চা অলপ এনে মৰমত এইটো এনেকে দি দিওঁ আৰু থেংক ইউ পুৰা পাৰি দিয়া চাৰিফালে তাৰপৰা মই খানাটো হেৰি কৰি দিম বটলত পানী আনি নাও এইটো আৰম্ভ কৰি আমি এতিয়া খানা খাই আছো সেয়া এইফালে পালদা সেইফালে ভাইটি অকমানি চুমি ব্যস্ত আমাৰ খাই বৈ খতম হৈ গ'ল এতিয়া আমি অকণমান খোজকাঢ়িছোঁ এইখন লাষ্ট ওলাই আছে আমাৰ অকমানি যাওঁগৈ যাবলৈ হ'ল আৰু গধূলি হৈ গৈছে আৰু গধূলি হওঁ হৈছে আৰু তো আমি এতিয়া ওলাওঁ তো বহুত ভাল লাগিলে কেনেকুৱা লাগিলে চুমি কোৱা মজা লাগিলে খোৱা বহুত টেষ্টি আছিলে
যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।